প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও তোক বধ কৰিব নোৱাৰিব। মই তোৰ সৰ্বশৰী আৰু অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী পানী কেৱল পানীয়ে থাকিব। বেদ বেদাংগ কৃষ্টি সভ্যতা একোৱেই নাথাকিব। সকলোবোৰ সমুদ্ৰৰ জলাধাৰত ডুব যাব। ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো নাথাকিব। এই সকলোবোৰ নষ্ট হোৱাৰ আগতে তই সংগ্ৰহ কৰি ৰাখিব লাগিব। যেতিয়া মহাপ্ৰলয়ৰ শেষ হ'ব, পিছৰ কল্পত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি। বিস্তাৰ অসুৰবোৰ সংসাৰ দেৱতা স্বৰ্গৰ দেৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি। মোৰ পৰিচয় কি হ'ব? এই নামে জনাজাত হ'ম মই এই ধৰাত বৈখ্যাত। তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছোঁ আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ নিচিনা। ঘোঁৰাৰ নিচিনা? সেইবাবে তোৰ নাম হ'ব। মোৰ নাম কি হ'ব মাতৃ? তোৰ নাম হ'ব মোৰ নাম কি হ'ব মাতৃ? তোৰ নাম হ'ব হয়া দৈত্য। হয়া 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 দৈত্য দৈত্য। মুকমানত বৰ্দি কৃতাৰ্থ কৰক। মোৰ অমৰত্ব বৰদিয়াৰ কথা না। মই তোক যি কৰ দিছোঁ, তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও বধ কৰিব নোৱাৰিব। মাতৃ, মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছে। তোৰ আকৌ কি বৰৰ প্ৰয়োজন? মাতৃ, দৈত্য বংশ বৃদ্ধিৰ কাৰণে এজনী সুন্দৰী ৰমণীৰ প্ৰয়োজন। মাতৃ, মাতৃ তই ঠিকেই কৈছ। তেন্তে সৌন্দৰ্য মাতৃ এই ভূমণ্ডলত ব্ৰহ্মাৰ কন্যা সৰস্বতী।
নাম মা নাম মোৰ ভয় দৈত্য সমগ্ৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰে এই দেশত। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালয় ধৰা ধৰা কম্পিব লাগিব আজি মোৰে ভয়। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব আজি মোৰে অৰ্ধাংগিনী। দেখিব জগতে বুজিব বিশ্ব দানৱ দানৱ হত্যা কৰ্ত হে ভয় দৈত্য ভাৰতী বীৰজ্য ব্ৰহ্মাৰ কন্যা সৰস্বতী মই এটা জব কৰোঁ ইণ্ডিয়ান বেংকৰ